এটা সময় আহে য'ত সময়বোৰ ষ্টপ হৈ যোৱা যেন লাগে। এনেকুৱা লাগে মোৰ ভাল সময়বোৰ যেন ইয়াতে ৰৈ গ'ল। ইয়াতকৈ আৰু বেছি মই আগুৱাব নোৱাৰোঁ। মোৰ ভাল লগা ধৰণে জীৱনটো আৰু জীয়াব নোৱাৰোঁ। এনেকুৱা সময় নিশ্চয় সকলোৰে জীৱনত আহে। মোৰ জীৱনতো আহিছিল। আৰু সেই সময়ত আপোনাক আটাইতকৈ বেছি প্ৰয়োজন হয় আপোনাৰ কোনোবা প্ৰিয় বন্ধু নাইবা পৰিয়ালৰ কোনোবা আপোনাক বুজি পোৱা আপোন মানুহ, যাৰ আগত আপুনি সকলো কথা খুলি ক'ব পাৰে। মই মোৰ কথাবোৰ কৈছিলোঁ মোৰ এগৰাকী প্ৰিয় বান্ধৱীৰ ওচৰত, আৰু তেতিয়া তাই মোক কৈছিল, জীৱনত ভাল লগা সময়বোৰ আহে, কিন্তু সেয়া তুমি বিচাৰি থকা সময়ত নাহিবও পাৰে, কিন্তু আহিব যে সেয়া খাটাং। আমি মাথো নিজৰ ধৰণেৰে কামবোৰ কৰি যাব লাগে। ৰৈ থাকিব নালাগে, গৈ থাকিব লাগে। আৰু ভগৱানে আমাৰ ভাল লগা সময়বোৰ এদিন তেওঁৰ মতেই পঠিয়াই দিয়ে। ইউনিভাৰ্চৰ ওপৰত বিশ্বাস ৰাখি, নিজৰ ওপৰত বিশ্বাস ৰাখি যদি নিজৰ কামবোৰ কৰি যোৱা যায়, কেতিয়াবা গম নোপোৱাকৈয়ে আমি বিচাৰি থকা বস্তুবোৰ, সময়বোৰ ভগৱানে আকৌ ঘূৰাই দিয়ে। কেৱল সেই বেয়া সময়খিনিত আমি হতাশ হ'ব নালাগে।